এইজন হ'ল ৰাধে, এতিয়াই ৰাধেক দম দি আছিল। এইজন হ'ল উপেন, আমাৰ গাহৰিকাটা চকৰ চাই ষ্টেচনৰ মালিক। কিয়া তোমাৰ ৰাগ উঠিল বুলি আমাৰো ৰাগ উঠিব নেকি? হয়নে নহয় ৰাধে? ৰাধেক তুমি গালি দিবা বুলি আমিও গালি নিদিওঁ নহয়। এইটো নাইনচাফি কথা হ'ব, হয়নে ৰাধে? অঁ, এতিয়া তুমি বিজনেছমেন মানুহ, কোনোবাই কিবা ক'লে অলপ শুনিব লাগিব। কেতিয়াবাই ৰাগ উঠে, আমাৰো ৰাগ উঠে, হয়নে নহয়? ৰাগত আৰু ৰাধে কিন্তু বম চাইলেণ্ট মানুহ, গালি মাৰি থাকিলে একো নকয় বে। ল'ৰাজনৰ কষ্ট হৈ আছে ন, সেইকাৰণে ৰাগ উঠি আছে। গৰম, তুষাৰ গৰম, ইমান দিন বৰষুণ দিলাক, বৰষুণ দি আজি ৰ'দ দিছে, এনাই মাথা গৰম, কাষ্টমাৰ নাই, তাতে আৰু কিবা কিবি এই 610 ডেলিকেচি ফাষ্ট ফুড। আহক।